খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰো খবৰ ভালেই বাৰু আজি মই স্নেহা এটা নতুন ব্লগ বনাবলৈ আহিছোঁ আজি ব্লগটো হ'ল আজি দিনটো কি কৰোঁ এতিয়া বাজিছে 12:27 PM আৰু ভাত চাত খোৱা নাই আৰু মায়ে বনাই আছে খাম আৰু 2টা মানত আৰু কি কৰোঁ আৰু ক'লেও যোৱা হোৱা নাই মানে সেইকাৰণে ডিফু ব্লগ দিম বুলি ভাবিছিলোঁ খালি মানে বহুত মানে হেৰি হৈ গ'ল আৰু কি ক'ব আৰু মানে গা বেয়া হৈ গ'ল মোৰ মানে 2 দিনমান থাকে মানে তাত মানে গা বেয়া হৈ গ'ল আৰু তাত মানে অকণমান গৰম আছিলে সেইকাৰণে তো গাইজ মায়ে ডিফু পৰা আনিছিলে বিশালৰ মানে ডিফুত বিশাল আছে ন আমি গৈছিলোঁ আনিছিলে এয়া এনেকুৱা 2টা আনিছিলে তাৰপিছত এনেকুৱা এটা 5 ইঞ্চিটা এটা আনিছে ইয়াত বস্তু থৈ দিছে ধৰক আৰু মই আনিছিলোঁ বেগ এটা এইটো বেগটো তাত মানে ধুনীয়া বস্তু পায় এইটো আনিছিলোঁ বিশালৰ পৰা অকল এইকেইটা বস্তুৱে আনিছোঁ বেছি বস্তু নাই না আৰু এনেকুৱা কাপ এটা আনিছোঁ বিশালৰ পৰাই তাত মানে ধুনীয়া বস্তু পায় আমাৰ ইয়াত যোৰহাটৰ বিশালতকৈও বহুত ধুনীয়া বস্তু পায় তাত জাপ মাৰিব লাগিব মই চিৰিপা গৈ বেয়া পাওঁ সেইকাৰণে মই জাপ মাৰিয়ে যাওঁ জাপ মাৰি দিলোঁ গাইজ বুজিছেনে এইবোৰে মাৰি থাকোঁ আৰু কি কৰিবা ঘৰত মানে স্কুল মানে 1 আগষ্টত খুলিব তেতিয়া মানে যিহেতু সকাম আছে সেইকাৰণে যাব নোৱাৰিম একেবাৰে 2 আগষ্টৰ পৰাই যাম বুলি ভাবিছোঁ আৰু তো গাইজ আপোনালোকক আজি আমাৰ মানে ফাৰ্মখন দেখাম ফাৰ্ম মানে আপোনালোকে দেখিছেই চাগে আপোনালোকক মই দেখাইছিলোঁ ব্লগ এটাত আৰু মানে কেঁচা ফাৰ্মখন যে আপোনালোকক দেখাইছিলোঁ সেইখনৰ মানে মাটি চাটি ভৰাই মানে সেই কৰি দিলে ধুনীয়া কৰি দিলে আৰু মানে সেইখন পকা কৰি দিলে চিমেণ্ট মানে লগাই দিলে আৰু আপোনালোকক দেখাওঁগৈ ব্লগ গাইজ এতিয়া বৰষুণ দি আছে এটুপকে বৰষুণ দি আছে এটুপকে খালি দেখাওঁগৈ ব্লগ আপোনালোকেও চাগে ভাবিছে ফাৰ্মখন সিহঁতক কি হ'ল আৰু মানে ব্লগ বনাবলৈ পোৱাই নাই এইকেইদিন বহুত মানে হেৰি হৈছে ইয়াত পেণ্ডেল দি থৈছে সকামৰ কাৰণে আৰু ছাগলী সোমাই মানে গোটেই হেৰি হৈছে দিছে ছাগলীকেইজনী মোৰ মানে ব্লগ বনাবলৈ ইমানে বেৰাই থাকে আৰু বৰষুণ দি আছে এটুপকে এনেকুৱা ফাৰ্মখন দেখাম দিবলৈ মানুহ আছিলে খালি এতিয়া মানুহ নাথাকে মই মানে গাঁঠি মাৰিব এইখন ফাৰ্ম মানে বেলেগকৈ পেলালে আগতকৈ মানে এইবোৰ মানে চিমেণ্ট ইয়াত লগোৱা নাছিলে এতিয়া চিমেণ্ট লগাই দিছে দেখিছেনে আৰু এইবোৰ লোহাৰ আনি থৈছে জানো কেলে আহিছে এইবোৰ এতিয়া মাটি মানে পেলাই দিলে ইয়াত দেখিছেনে আগতকৈ এখন ফাৰ্ম মানে বেলেগ হ'ল আৰু সিখনটো একেখনেই আছে তাত মানে কুকুৰা একো ভৰোৱা নাই তো গাইজ বহুত দিন স্কুল যোৱা নাই কাৰণে ভাল লগা নাই মানে স্কুল গ'লে মানে ভাল লাগে আৰু ফ্ৰেণ্ডক লগ পাওঁ সেইকাৰণে আৰু আমাৰ ফুলবোৰ চাব দেই দেখাম আমাৰ ফুলবোৰ এইবোৰ চব ৰাতিপুৱা ফুলে ফুলটো এজোপা ফুলি আছিলে এতিয়া মানে হেৰি হৈ গ'ল এজোপা দেখিছে ইমান ধুনীয়াকৈ ফুলি আছে পিংক কালাৰ এজোপা য়েল্লো বহুত ভাল লাগে মানে ৰাতিপুৱা বহুত ধুনীয়াকৈ ফুলে বহুত মানে ফুলে ৰাতিপুৱা মানে ৰাতি অকণমান যদি হেৰি হৈ যায় ন ৰাতিপুৱা হেৰি হৈ যায় কাৰণে নুফুলে আৰু তেতিয়া মানে কলিটো মানে বন্ধ হৈ যায় দেখিছেনে কলিটো বন্ধ হৈ গ'ল আকৌ মানে কাইলৈ ৰাতিপুৱা ফুলিব ৰাতি নুফুলে ফুলটো ৰাতিপুৱা ফুলে ৰাতিপুৱা 8টা মানলৈকে ফুলে 9টা মানলৈকে তাৰপিছত নুফুলে আৰু 11টা মানৰ পৰা নুফুলে এতিয়ালৈকে এজোপা ফুলি আছে জানো কেলে
দেখি বাৰু ভাল পোৱা হয় তোমাক দেখি মন থমকি যে এইবোৰে ভাত মানে দাইল বনাই আছে এয়া ভাল পোৱা হয় বুজিলো মাংস চাংস নাই একেবাৰে আৰু দেওবাৰে খাম হাততে হালধি আৰু বুকুত সপোনত কইনা তুমি আৰু দৰা হলো মই হিৰতে সিন্দুৰ বোলাই তোমাক আনিম গৈ ৰ'দালিয়ে মোৰ কানে কানে উৎপাত দিছে না তা উৎপাত সদায় তো মাৰি দিলে দৰ্জা একদম মাৰি দিলে সি একদম উৎপাত কৰি উৎপাত দিছে নে সি মানে এডোখৰতে বহি লয় চোফাটোতে মানুহ চাই থাকে মানে ৰাস্তা মানুহ গৈ যায় ন সেইকাৰণে সেইবোৰ মানুহকে চাই থাকে দেখিছেনে চাই আছে কেনেকৈ কাক চাই আছে জানো তো গাইছ আমাৰ মানে হোমৱৰ্ক দিছে বন্ধ দিছিলে যে গৰম বন্ধ হোমৱৰ্ক দিছে সেইকাৰণে কৰি লওঁ হোমৱৰ্ককেইটা কেইটামান আছিলে হোমৱৰ্ক কৰিবলৈ সেইকেইটাকে তো গাইছ আমি যোনঘৰ মানুহক মানে সকাম মাতিবলৈ যাম সেইঘৰ মানে আমাৰ পথাৰৰ ওচৰতে মানে ঘৰটো পথাৰখন দেখাম আপোনালোকক যিমান পাৰোঁ আৰু দেখাম পথাৰখন ভাত চাত খাই যাম এতিয়া নাযাওঁ তো গাইছ যাবলৈ ওলালোঁ আৰু এতিয়া যাম আৰু বেছি দূৰ নহয় এইডোখৰতে আৰু যাওঁ আৰু আজি আপোনালোককো দেখাওঁ আমাৰ পথাৰখন ইমান বগা বগা লাগিছে গাইছ মোক বহুত বগা বগা লাগিছে আজি গাইছ কেলৈ নাজানো পাউডাৰ সানি আহিছোঁ পাইছোঁহি আৰু অকণমান দেৰি আছে সাইডেতো বোকা চেণ্ডেল এতিয়া গোটেই বোকা লাগিব তো গাইজ মানে মাথা গৰম হৈ গৈছে ইমানে বোকা মানে চক না মৰিছোহি আহি পেলাই গাইজ
ৰাস্তা বন্ধ নেকি ৰ না পুৰা হাবি এখন মানে ইয়াত পাইছোগে আৰু পালোগে তো গাইজ ঘৰ পালোহি আৰু মানে আপোনালোকে দেখিলে ইমান বোকা ৰাস্তাটো সেইকাৰণে দুটা ৰাস্তা আছে আহিব আৰু এটা আছিলে মানে সেইটো বন্ধ কৰি দিলে ৰাস্তাটো মানুহে ঘৰে তাৰপিছত অৱস্থা বেয়া একদম মানে যোন ঘৰলৈ গৈছিলোঁ ন সেই ঘৰতে পানী ল'লোঁ তাৰপিছত গোটেই ভৰি চৰি চেণ্ডেল গোটেই বোকা লাগি গ'ল মানে পথাৰখন মানে বৰষুণ দিলে বহুত মানে বোকা হৈ যায় মানে মানুহ তালৈ যাব নোৱাৰে আৰু আজি ব্লগটো ইয়াতে সামৰোঁ যদি ব্লগটো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো দবাই দিব তেতিয়া মোৰ ৰেগুলাৰ ভিডিঅ' আপোনালোকে জলদি পাই যাব আৰু মই ব্লগ দি থাকিম বাৰু এনেকুৱাই ব্লগ দিবলৈ মানে কি হয় একো মানে হেৰি নাথাকে নক'লেও নাযাওঁ সেইকাৰণে আৰু এইটো আমাৰ চাৰিআলি হাই বুলি কৈ দিয়া